Bakhi Raij, ki khobo hokolore aru amar phone journey ke khobole dhorise aru ki khobole mane ki new journey ko arambo hobo April ma ahi goise so April month apna new phone ako dekha hobo kintu March mahor last aji video post korisu 1 tarikhe post korisu happy April fool day plus আপোনালোকৰ আজি এই মোবাইলৰ জাৰ্নি ইয়াতে কি হ'ব সেকেন্ড জাৰ্নি আকৌ কালি পা 2 তাৰিখৰ পৰা আৰম্ভ হ'ব কালি আপোনালোকৰ স্পেশাল ভিডিও এটা আনা হ'ব 12 বেষ্ট স্মাৰ্টফোনৰ ওপৰত আনিম 5টা বেষ্ট স্মাৰ্টফোন তাৰ বিষয়ে আপোনালোকৰ সকলো স্পেসিফিকেশনস কোৱা হ'ব কি ফোন আপোনালোকে বৰ্তমান ইউজ কৰিব পাৰে আৰু এই 4 মাহত এই 2023 আপোনালোকৰ কি ফোনস বহুত টপত আছে আৰু ভ্যালু ফৰ মানি পাওয়ারফুল স্ট্রং সোপ খাতৰা হেতু বিষয় কালি আপোনাক কোৱা হ'ব আজি আপোনাকৰ লাষ্ট ভিডিওটো যোনটো কৈছো আপোনাকৰ হল ONEPLUS ACE 3 যোনটো বৰ্তমান ইন্ডিয়াত লঞ্চ হোৱা নাই আৰু এটো জাপানত লঞ্চ হৈ গৈছে কিন্তু ইন্ডিয়াত কেইদিনমান পিছত লঞ্চ হ'ব আপোনাকৰ এটো ইন্ডিয়াত যেটা লঞ্চ হ'ব ONEPLUS Nord 3 বুলি লঞ্চ হ'ব সো হেতু বিষয় আজি সকলো কথা কম আপোনালোকে ভিডিওটো ভালকে চাই যাওক লাইক সাবস্ক্ৰাইব টো কৰিব আপোনালোকে তাৰ লগত আৰু এটা কাম কৰিব কমেন্টত জনাব যে কোনটো কি ভাল হৈছে বা বেয়া হৈছে তুমি জনাব ঠিক আছে আপোনালোকে এখিনি ৰিকোয়েস্ট থাকিল ভিডিও আমি আৰম্ভ কৰো আপনি যে টেক আসা মহল আঞ্জন যদি কাছে সবচেয়ে বলো ভিডিওটো আৰম্ভ কৰো সো খবৰকে আজ ভিডিও আমি আৰম্ভ কৰা প্ৰথমে ONEPLUS Nord 3 AC2 কোলে হল যিকোনো এটা আপোনালোক প্ৰথম কম চাৰ্জাৰ বা চাৰ্জাৰ আপোনালোকৰ 80 ওয়াটৰ চাৰ্জাৰ বেষ্ট পাওয়ারফুল স্ট্রং চাৰ্জাৰ টেনশন লব কোনো দৰকাৰ নাই Next, আপনার screen খনবা screen আপনার 6.7 inches LCD panel 120 Hz display Gorilla Glass 5 তো কৈছো এনেকুৱা এখন ডিসপ্লে আপোনালোকে বৰ্তমান এই ফোনটো দেখিবলৈ পাব Next step আপনার gaming is very important gaming আপনার MediaTek Dimensity 9000 MediaTek Dimensity যোনটো প্ৰচেছৰ হয় আপোনালোকৰ এই প্ৰচেছৰটো বৰ্তমান Android ভিতৰত বহুত পাওয়ারফুল তাগৰা স্ট্রং প্ৰচেছৰ আপোনালোকে জি গেম খেলো আপোনালোকৰ লেগ ফ্রেম ড্ৰপ প্লাস আপোনালোকৰ হ্যাং কেতিয়াও না মাৰে ঠিক আছে Next আপোনালোকৰ হেলিয়া storage আপোনালোকৰ হল 12GB RAM 128GB storage 16GB RAM 256GB storage 512GB storage আপোনালোকৰ বহুত ওপৰ লেভেলৰ ইয়া storage দেখাবলৈ পাব এবাৰ ইণ্ডিয়াটো ফাইনালি 18GB RAM 512 RAM আপোনালোকৰ storage থাকা এবাৰ পাব এই ইণ্ডিয়াত এবাৰ ফাৰ্স্ট টাইম এটো কৰিব ONEPLUS A আৰু ONEPLUS Oppo মিলি পিনে এবাৰ একদম পাওয়ারফুল স্ট্রং বনাই দিছে আৰু নেক্সট লেভেলৰ কেমেৰা বুলি ক'লে ONEPLUS নাম্বাৰ 1 ত কেমেৰা আপোনালোকক দুটা দিছে দুটা ডাবল ফ্ল্যাশ আছে আপোনালোকে বটন স্ক্ৰিন দেখা পাইছে আৰু এই 50 মেগাপিক্সেলৰ ফাৰ্স্ট আৰু সেকেন্ড টো আপোনালোকৰ হল 8 মেগাপিক্সেলৰ প্ৰাইমাৰী আৰু তালে আৰু এটা সৰু কেটা দিয়া হৈছে এটো 2 মেগাপিক্সেলৰ মাইক্ৰো লেন্স আৰু আপোনালোকৰ সেলফি লাভাৰ্ছৰ কাৰণে 20MP কেমেৰা কিন্তু সেলফি কেমেৰাত আপোনালোকৰ অলপ ফেস খন ব্লাৰ বেছি আহে আপোনাৰ এক্সাক্ট আপোনালোকৰ বিয়াৰ্ড শেপ আপোনালোকৰ ব্ল্যাক চুলি এইবিলাক ভালকে ইমান মানে ধৰিব পৰা নাযায় এই বস্তুটো ভাল কৰা নাই At last time video উপৰ ভিডিওৰ কথা কৈ লাইক সাবস্ক্রাইব টো কৰিব যেনে দেখা পাই সাবস্ক্রাইব বাটনটো সাবস্ক্রাইব কৰি দিও আৰু আমাৰ ফ্যামিলিত আহি যাওক টেক আছাম সো ৰেটটো আপোনালোকৰ হল 30000 তলত ইণ্ডিয়াটো লঞ্চ হোৱা কথা যদি 30000 তলত ইণ্ডিয়াটো লঞ্চ হয় এই সাপোর্ট এটা अवेलेबल পাওয়ারফুল স্মার্টফোন আপোনালোকে পাই যাব ঠিক আছে ভিডিও মানে আছিল কবলে আৰু কোনো লগ পাম নেক্সট ভিডিওত কালি স্পেশাল ভিডিও লে তেতিয়া লকে আপোনালোকক মই এটাই কথা কম টাটা বাই বাই জয় অসম এই প্ৰতিশ্ৰুতিৰে শুভ ৰাত্ৰি